মাছ আছে আৰু মেইন ওপৰলৈতো উঠি গৈ আছোঁ আৰু ওপৰত কি আছে কি দেখা নাই এইটো দেখাম বাৰু মেইন ৰজাটো এইটোৱে আছিলে চব এইটোৱে ইয়াৰ ৰজা এনেতো মজা লাগিছে কিন্তু ইমান গৰমটো অলপ বেছি আৰু অকলে আহিছে এইটো কাৰণে অলপ আৰু বেয়া লাগিছে আৰু লগৰ চগৰ থাকিলে মানে ভাল আৰু একদম ওপৰৰ ছাইডটো এইটোৱে হয় চাব পাৰে কিমান ধুনীয়া একদম মই এইটো আচৰিত পাইছোঁ একদম বিল্ডিংটো 30 ফুট 40 ফুটত আছে এই গছকেইটা কেনেকৈ এনেকৈ আছে এইটোৱে একদম আচৰিত আপোনালোকে ভাবি লওক একদম ওপৰৰ মহলটোত মই আছোঁ বিল্ডিংটোৰ কিন্তু গছ আছে ইয়াত কি কাৰণ হয় মইতো গম নাপাওঁ বাৰু ইয়াত চাওক ওপৰৰ পৰা কিমান ধুনীয়া লাগিছে এইটো মাজৰ বিল্ডিংটোত এতিয়া যাম মই তাৰ ভিডিঅ'ই পাবগৈ ইয়াতো চাওক না আগত কেনেকৈ বনাইছিলে ইমান ধুনীয়াকৈ একদম ফুল কাটিছে চাব পাৰে কিমান ধুনীয়া এই চাই লওক আগৰ যুগৰ টয়লেট হয় এইটো ৰজা দিনৰ টয়লেট কিমান ধুনীয়া চাওক না কি হয় কি নহয় নাজানো আৰু পুৰা এইবোৰ পিতলৰ হয় চাই লওক কিমান ধুনীয়া আগৰ দিনৰ ৰজাকেইটা এইবোৰতে আছিলে আৰু একদম চাব হ'লে 3 ঘণ্টা 4 ঘণ্টামান লাগিব আমিতো গাইড নাই গাইড নথকাকৈ এনেই ওপৰে চাই আছোঁ মেইন বস্তুকেইটা চাওক ৰজা দিনত আগতে এইবোৰতে মিটিং হৈছিলে বোলে ইয়াত বহি কি কৰিব লাগে কি কৰিব নালাগে চব ইয়াতে আছিলে এই ৰজাৰ মানুহজনী এইটোৱে আছিলে চব ইয়াৰ ৰাণীটো আছিলে আৰু এই ৰজা ৰাণী ব্যৱহাৰ কৰা এইটো বাচন বৰ্তন কেইটা হয় চাওক এই কেটলিটো চাওক আগৰ যুগৰ কেটলি কিমান ধুনীয়া মেপটো ইয়াত ওপৰত মজাকৈ আঁকি থৈছে মেইন বিল্ডিং কেইটা এইটো মেইন এৰিয়াটো কিমান ধুনীয়া চব এইটোৱে মেইন প্লেচটো এইখিনিতো মজা লাগিছে কিন্তু ইমান গৰমটো অলপ বেছি আৰু অকলে আহিছে এইটো কাৰণে অলপ আৰু বেয়া লাগিছে আৰু লগৰ চগৰ থাকিলে মানে ভাল আৰু একদম চাব হ'লে 3 ঘণ্টা 4 ঘণ্টামান লাগিব আমিতো গাইড নাই গাইড নথকাকৈ এনেই ওপৰে চাই আছোঁ মেইন বস্তুকেইটা